তো গাইজ আজি মই আকৌ এটা মন্দিৰত আহিছোঁ মানে যেনেকুৱা আমাৰ কামাখ্যা মহামায়া মন্দিৰ আছে তো ঠিক এনেকুৱা আৰু এখন আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টতে আছে মন্দিৰ মানে মা মহামায়াৰ এনেকুৱা আমাৰ পাৰ্বতী মাৰ অংগবিলাক ক'ত ক'ত পৰিছে তো আমাৰ ইয়াত আৰু এটা অংগ পৰিছে মা মহামায়াৰ মানে পাৰ্বতী মাৰ ভৰি তো আজি মই আহিছোঁ পুৱাৰ পৰা আহিলোঁ আৰু ফুৰিবৰ কাৰণে আহিলোঁ আৰু দৰ্শন কৰিব আহিলোঁ আৰু তো আপোনালোকক চাই থাকক ভিডিঅ'টো জেগাবিলাক দেখাই আছোঁ মন্দিৰটো দেখাই আছোঁ মানে একেই মহামায়া মা এইটো ইমান ডাঙৰ হোৱা নাই এতিয়ালৈকে মন্দিৰটো তো হ'ব আৰু লাহে লাহে কাম কৰি আছে তো প্ৰথমে বলক মন্দিৰটো দেখাওঁ তো এইটো হ'ল মন্দিৰ তাৰমানে অলপ ওপৰত আছোঁ মই তো এইটো মন্দিৰটো দেখা পাইছেনে এইটো হ'ল মেইন মন্দিৰ ঠিক আছে আৰু মই এইফালে উঠি আহিলোঁ আৰু এইটো মানে এখন পাহাৰ আছে মানে চাৰিওফালে পাহাৰ কিন্তু মানে পাহাৰৰ মাজত চাওক চাৰিওফালে পাহাৰ মানে চিনেৰীবিলাক যে আছে দৃশ্যবিলাক ইমান ধুনীয়া লাগে আহি কিনে এবাৰ যদি আহে আপোনালোকে মানে চালে ভাল লাগিব আপোনালোকক তো এতিয়া মই ওপৰলৈ গৈ আছোঁ অলপ মেলাখন ক'ত হয় দেখাই আছোঁ আৰু জেগাবিলাক আৰু কি কেনেকুৱা টাইপ আছে চব দেখাই আছোঁ চাই থাকক মানে ফটো উঠাৰ কাৰণে ঘূৰা ফুৰাৰ কাৰণে মানে ইমান ধুনীয়া ধুনীয়া জেগা মানে বহুত ধুনীয়া ধুনীয়া জেগা আছে মানে এইখন পূজা আৰম্ভ হয় আপোনালোকৰ মানে আপোনাৰ এই বহাগৰ 1 তাৰিখৰ পৰা মানে এইখন পূজা আৰম্ভ হয় যেনেকুৱা মহামায়া মন্দিৰ আছে বগৰীবাৰী এইখনতো বহাগৰ মাহত মানে আৰম্ভ হয় তো ইয়াতো মানে বহাগ মাহৰ পৰা আৰম্ভ হয় তো আপোনালোকে হয়তো এইটো মন্দিৰৰ মানে নাজানে অহা নাই দেখা নাই তো আজি দেখিলে তেওঁ কোনোবাই যদি আহিব মন কৰে আহিব পাৰিব মানে বহাগ মাহত মেলা আৰম্ভ হয় মানে একেই বগৰীবাৰী কামাখ্যা ঠিক এইটোও এটা মহামায়া মন্দিৰ ঠিক আছে বলক আৰু দেখাই আছোঁ জেগাবিলাক আৰু এইবিলাক গছ যে দেখা যায় আছে মানে সব এইবিলাক শাল গছৰ মানে শাল গছৰ গছ এইবিলাক সব শাল গছৰ গছ সব তো গাইছ মেলা যে হয় মেলাখন হয় এইখনত তাৰমানে এইখনত মেলা হয় মানে এইবিলাকত দোকান চোকান বহে এইবিলাকত সব দোকান পোহৰ যি আছে মানে মেলাখন ইয়াত হয় আৰু পূজাখন তাতে হয় মন্দিৰত মানে এইটো যে দেখা পাইছে পাহাৰখন মানে পাহাৰখনৰ ইফালে মানে মন্দিৰটো আৰু মেলা হয় এইফালে তো আমি মানে ওপৰেদি অহা নাই ওপৰেদি মানে আধা আহি ঘূৰি গৈছোঁ মানে বাইকেদি আহিলোঁ এখন বাইক দি আহিলোঁ মানে এইটো ৰাস্তা আছে আৰু মানে মন্দিৰটোৰ মানে পাহাৰৰ মানে তলত না তো ইমান ডাঙৰ পাহাৰ না সৰু পাহাৰ তো মানে বাহিৰৰ পৰা পাহাৰবিলাক মানে জেগাবিলাক কেনে লাগে দেখাই আছোঁ আৰু ঠিক আছে মানে চব ফেচিলিটি আছে গাড়ী ৰখা পাৰ্কিং চাৰ্কিং চব আছে আপোনালোকে যদি আহিব মন কৰে কোনোবাই আহিব পাৰিব বহাগত পৰা মানে পূজা আৰম্ভ হয় আৰু ঠিক আছে তো বলক আৰু ৰাস্তাত মানে কিবা কিবি দেখাই আছোঁ জেগাবিলাক মানে এইখন এৰিয়াত যিবিলাক মানে কিছুমান জেগা আছে না এইবিলাক দেখাম আপোনালোকক চালে ভাল লাগিব চাগে ভাবিব বাহিৰৰ জেগাত আহিছোঁ মই ক'ৰবাত এখন আমাৰ অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ গোলগঞ্জ সমষ্টিত হয় জেগাখনৰ নাম হ'ল আলোকঝাৰী তো ইয়াত মানে নাম হৈছে আলোকঝাৰী মেলা বুলি কয় ঠিক আছে তো এইটো মহামায়া নাম বুলি আছে মন্দিৰটো ঠিক আছে তো অলপ তো গাইছ মন্দিৰখনত যে মানে চাৰিওফালে ৰাস্তা এৰিয়াবিলাক কেনে লাগে দৃশ্যটো চাব এতিয়া
বাছ কেনে লাগিলে বা কমেণ্ট কৰি জনাই দিব মানে মন্দিৰটো জাগাবিলাক ঠিক আছে আহক আৰু দেখাই আছোঁ তো গাইজ এইখন হ'ল মানে মেইন গেট মন্দিৰটো আৰু এইফালৰ পৰা আমি আহিছোঁ তাৰমানে মোৰ ঘৰৰ পৰা আৰু এইটো ৰাস্তা আমাৰ মন্দিৰৰ পৰা মানে মেলাখনৰ পৰা আহিলোঁ ঠিক আছে এইটো হ'ল গেট আৰু ইফালে পাৰ্কিং চাৰ্কিং চব আছে তাৰমানে ইয়াত পাৰে গাড়ী পাৰ্কিং কৰিব পাৰিব মানে সুবিধা বহুত ধৰণৰ সুবিধা আছে ঠিক আছে তো এতিয়া আমি ঘৰলৈ যাম ভিডিঅ' কৰিলোঁ তো কেনে লাগিল ভিডিঅ'টো মন্দিৰটো আৰু জাগাখন তো কমেণ্ট কৰি জনাই দিব আৰু যিবিলাক নতুন আছে প্লিজ ফলো এটা কৰি দিব তো বাই বাই